ফাইনেলি আমি গুৱাহাটী আহি পাই গ'লোহি জুবিনদাৰ ওচৰত। তেখেতক লগ ধৰিব আহিছোঁ, তেখেতক এবাৰ চাবলৈ আহিছোঁ। এয়া চাৰিওপিনে খালি জুবিনদাৰে ফটো দেখিছে, কিমান গাড়ী, কিমান ভাল পায় তেখেতক, কিমান মানুহে ভাল পায়। আজি কিমান হাজাৰ হাজাৰ মানুহ আহিছে তেখেতক লগ ধৰিবলৈ। ফাইনেলি সৰুসজাই ষ্টেডিয়াম পালোহি আমি। একচুৱেলি কালি ৰাতিয়ে আমি প্ৰায় 9-10 মান বজাত ঘৰৰ পৰা ওলালোঁ। ঘৰৰ পৰা ওলাই ৰাতি লগৰ বন্ধু এজনৰ ঘৰত থাকি ৰাতিপুৱা ইয়ালৈ আহিছোঁ। এয়া চাওক, সৰুসজাই ষ্টেডিয়াম জুবিনদাৰ শেষবাৰৰ বাবে বিদায় দিবৰ কাৰণে ইমান ডাঙৰকৈ এটা অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু আমি সৰুসজাই ষ্টেডিয়ামৰ ভিতৰত সোমালোহি। দেখিলে মানে আচৰিত লাগিছে, ইমান লাখে লাখে মানুহ ইয়ালৈ আহিছে। কাৰণ সেই মানুহজনে আমাৰ অসমীয়া জাতিটো, আমাৰ অসমখনৰ কাৰণে ইমানখিনিয়ে কৰি থৈ গৈছে নহয়, মানে সেইখিনি কথা আপোনালোকক বা ময়ো আমি নিজকে মানে কেতিয়াও ভাষাৰে বুজাব নোৱাৰো, হয়নে নহয় কওকচোন। সেইকাৰণে ইমান অগণন জনতা আজি হিলদোল ভাঙি ওলাই আহিছে। মানে বতৰকো নেওচি, মানে ৰাতিপুৱাৰ পৰা আজি ইমানেই ৰ'দ নহয়, মানুহ থাকিব পৰা নাই। এয়া দেখিছে মানুহবিলাকৰ মানে দেখিছোঁ আজি 2-3 দিন আগৰ পৰা ইয়াতে আহি বাহৰ পাতি আছে। যেতিয়াৰ পৰা তেওঁলোকে গম পাইছে যে ইয়াতে আনি মানে সৰুসজাই ষ্টেডিয়ামতে আনি জুবিনদাক শেষবাৰৰ কাৰণে ইয়ালৈ অনা হ'ব, সকলোকে এবাৰ ৰাইজক দেখা কৰিবলৈ দিয়া হ'ব। গতিকে লাখে লাখে মানুহ ইয়াত আহিছে। এয়া দেখিছে, মানে দেখিলেই বেয়া লাগি যায়। তেওঁলোকে কিমান ভাল পাব পাৰে এজন মানুহক, ভাবকচোন। অন্তৰৰ পৰা কিমান মৰম, কিমান ত্যাগ, কিমান ভাল পাব পাৰে যিজন মানুহৰ কাৰণে আজি এনেকে আহিছে। মানে মইতো মোৰ জীৱনত প্ৰথমবাৰ এনেকে দেখিছোঁ। আজিলৈকে জীৱনত এনেকুৱা কেতিয়াও দেখাও নাই, শুনাও নাই। ভূপেনদাৰ ক্ষেত্ৰত এবাৰ মানে শুনিছিলোঁ বা দেখিছিলোঁ, কিন্তু তেতিয়াও ধৰক ইমান মানুহ দেখা নাছিলোঁ। আজি যিটো মানে হিচাপত মই মানুহ দেখিছোঁ, ভাবিলে আচৰিত লাগি যায়। আৰু মানে মেইন কথাটো কি জানেনে, ইয়াত যিখিনি মানুহ দেখি আছে তাতকৈ দুগুণ মানুহ জুবিনদাৰ লগত আহি আছে। মানে জুবিনদাৰ পাৰ্থিৱ শৰীৰটো লৈ পেলাই যিটো সমদল ইয়ালৈ আহি আছে, ইয়ালৈ অনা হ'ব, সেই সমদলটোৰ লগত ইয়াতকৈ দুগুণ মানুহ আহি আছে। ভাবকচোন, ভাবিলে আচৰিত লাগি যায়, নহয়নে? আমাৰ জুবিনদাক চাবলৈ ওলাই আহিছে। জয় জুবিনদা। আমাৰ হিয়াৰ আমঠু জুবিনদাক চাবলৈ ওলাই আহিছে। আমি এতিয়া গৈ আছো কাহিলীপাৰা, য'ত জুবিনদাৰ সমদল উলিয়াই আহি আছে, ৰাইজসকল এইফালৰ পৰা আহি আছে। আমি তালৈ গৈ আছো এতিয়া, তেওঁক এবাৰ চাবলৈ, তেওঁক লগ ধৰিবলৈ। আৰু এইফালে দেখিছে, এয়া আমাৰ কিমান অনুৰাগী ৰখি আছে, হাজাৰ হাজাৰ অনুৰাগী ৰখি আছে। জুবিনদাৰ সমদলটো আহি আছে এইফালৰ পৰা, তেওঁৰ নচৰ দেহ। জুবিনদাৰ কাৰণে ৰখি আছে ৰাইজ। পাই গলো, এয়া জুবিনদা আহি আছে। ৰাইজ ফাইনেলি এয়া চাওক, আমাৰ মৰমৰ, আমাৰ হিয়াৰ আমঠু জুবিনদা আহি আছে। এয়া দেখা পাইছেনে আপোনালোকে? এয়া আমাৰ জুবিনদা আহি আছে। চাওক কিমান মানুহ, চাওক ৰাইজ। আগতে ইমান মানুহ দেখিছিলোঁ যেতিয়া জুবিনদাৰ বিহু অনুষ্ঠান কৰে, ফাংচন কৰে, তেতিয়া দেখিছিলোঁ। কিন্তু এনেকে যে কেতিয়াবা দেখিবলৈ পাম বুলি জীৱনত কেতিয়াও কল্পনাও কৰা নাছিলোঁ। ফাইনেলি আমাৰ মৰমৰ, আমাৰ হিয়াৰ আমঠু জুবিনদা আহি আছে। এয়া চাওক, যিটো জুবিনদাৰ মানুহক সদায় হহুৱাই ভাল পাইছিলে, মানুহক সহায় কৰি ভাল পাইছিলে, মানুহক ইমান মৰম কৰিছিলে, আজি সেই জুবিনদা এখন এম্বুলেঞ্চৰ ভিতৰত, এটা কফিনৰ ভিতৰত যে আহিব, জুবিনদা আহি সেইটো আছে। কেতিয়াও কল্পনাও কৰা নাছিলোঁ। গতিকে আমি আমাৰ এই মৰমৰ শিল্পীজনক কেতিয়াও ঢুকালে বুলি মনত ভাবি নলওঁ। সদায় হাঁহি ফূৰ্তি কৰি থাকিম, সদায় এনেকে থাকিম, যাতে আমাৰ ফিল হওক যে তেওঁ আমাৰ মাজত সদায় জীয়াই আছে। এইখনে বাহন যিখনত জুবিনদাক আনি থকা হৈছে।
আমাৰ জুবিন দা গ'লগৈ আৰু সঁচাকে আজি বহুত দুখ লাগিছে জুবিন দাক যেন আকৌ গোটেই অসমবাসীয়ে এবাৰ কৈছে হে জুবিন দা তুমি আকৌ এবাৰ উঠা আমাৰ কাৰণে গান গোৱা আমাক এবাৰ মাতা কাৰণ এখন ঘৰৰ এজন মানুহ হেৰাই গ'লে ঘৰখন উকা হয় কিন্তু আজি গোটেই অসমখন উকা হৈ গৈছে মোৰ জীৱনটো ধন্য হৈ গ'ল যে আমি আজি